এইটো এটা গোটা কঁঠাল। আজি মই কঁঠালৰ মুচিৰে তৰকাৰী এখন বনাম। গতিকে কঁঠালটো মই গোটেই কঁঠালটো নালাগে আৰু ইয়াৰে আধা ভাগ ল'ম, আধা ভাগ পিছত কৰিম। এতিয়া আধা ভাগটো মই এতিয়া কাটো। কঁঠালৰ যিহেতু বহুত আঠা, গতিকে মুচিটো কটাৰ আগতে মই অলপ হাতত মিঠাতেল সানি লৈছোঁ। এয়া কঁঠালটোৰ মই আধা ভাগ কাটি ল'লোঁ। এতিয়া ইয়াৰে তাৰমানে কি কৰিম, এই বাকলিবিলাক যে সেউজীয়া সেউজীয়া বাকলিবিলাক এইবিলাক গুচাই দিম, বগা অংশটো নালাগে। এতিয়া এইবিলাক মই সৰু সৰু টুকুৰা কৰি ভাগ কৰি লৈছোঁ। আৰু এতিয়া ইয়াত এই বগা অংশ নোলোৱালৈকে এই গোটেইবিলাক এনেকৈ বাকলিবিলাক গুচাই গুচাই যাম। আৰু যদি এই বাকলিবিলাক থাকে ন, কঁঠালৰ তৰকাৰীখন কি হয়, তিতা লাগে। গতিকে এই মই বাকলিবিলাক গুচাই যাম, অলপ ডাঠকৈ গুচাব বাকলিবিলাক। মই কঁঠালৰ তৰকাৰী বনোৱাৰ বাবে দুটা আলু এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ, দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ। এতিয়া এই নহৰুখিনি মই খুন্দনাত খুন্দি লওঁ। গৰম গৰম কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। গতিকে ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব